হাই গাইজ, বহুদিন হৈ গ'ল মিনি ব্লগ বনোৱা নাছিলোঁ, ভাবিলোঁ ব্লগ এটা বনাওঁ। প্ৰথম দুটা ভিডিঅ'ত জাৰ্নিজ, প্ৰথমবাৰ নানী ঘৰত যোৱা আৰু দ্বিতীয় ভিডিঅ'টোতো দ্বিতীয়বাৰ জাৰ্নিজ নানী ঘৰত যোৱা ভিডিঅ' বনাই পেলাই মই ৰাখিছিলোঁ। প্ৰথমবাৰ গৈও আমি দিনটোতে ঘূৰি আহিলোঁ, দ্বিতীয়বাৰো দিনটোতে ঘূৰি আহিলোঁ, কিন্তু তৃতীয়বাৰ 10 দিনৰ কাৰণে গ'লোঁ, 10 দিন থাকিলোঁ। মোৰ অলপ কাম আছিল বেংকত, সেইবোৰ কৰিলোঁ, ডক্তৰকো দেখুৱালোঁ। জাৰ্নিজৰ অৱশ্যে তাত গৈ অসুখ হৈ গ'ল, পানী বদলিল যেন, তাই জ্বৰ চৰ্দি কাহ হৈ গ'ল, আকৌ ডক্তৰক দেখুৱাব লগা হ'ল। 10 দিন থাকিলোঁ, ইমান ভাল লাগিল, ঘৰত ফুৰিলোঁ, আণ্টিবিলাকৰ ঘৰতো গ'লোঁ, খুবেই ভাল লাগিছিল। এয়া বাইপাছৰ কাণত আপোনালোকে ফুলবোৰ দেখিছেনে, খুবেই সুন্দৰকৈ ফুল ফুলি আছে, আপোনালোকে এইফালে আহিলে চাগে দেখে। মোৰ ঘৰৰো ভিডিঅ' এটা বনাই পেলাই সাঁচি ৰাখোঁ বুলি ভিডিঅ' এটা বনালোঁ। মোৰ ঘৰত সকলো ধৰণৰে ফল মূল আছে আৰু ৰাস্তা কাণতে আপোনালোকে চাগে এইফালে আহোঁতে দেখিছে চাগৈ। মোৰ ঘৰত 3 জোপা কঁঠাল আছে, 2 জোপা বগৰী আছে, আম গছো আছে, ৰাবাব টেঙা আছে, সকলো ধৰণৰ লেচু জলফাই সকলো ধৰণৰ ফল মূলেই আছে আৰু বগৰীবিলাক খাবলৈ খুবেই মিঠা হয়। কঁঠাল কেইজোপাৰো খুবেই খাবলৈ ভাল। মোমাই তামোলৰ গছো লগাইছে আব্বাই আৰু মোৰ ঘৰটো সেউজীয়া ৰং কৰা আছে, কিন্তু এই সেউজীয়া ৰংটো অলপ ডেমেজ হৈছে, দিন হৈছে ৰং কৰাটো। 2008 চনতে বনোৱা হৈছিল এই ঘৰটো, যেতিয়া বাইপাছৰ ৰাস্তাটো এইফালেদি গৈছিলে তেতিয়াই বনোৱা হৈছিলে। আমাৰ ঘৰৰ আগত দোকান এখনো আছে। 10 দিন থাকাকৈ যোৱাৰ কাৰণে ঘূৰি অহা সময়ত মাৰ বহুতেই বেয়া লাগিছিলে। যেতিয়া নাতি পুতি ছোৱালী মাকৰ ঘৰত যায় প্ৰথম কেইদিন বহুতেই ভাল লাগে, কিন্তু ঘূৰি অহা সময়ত বহুত দুখ লাগে। বিয়া হৈ ওলাই অহা ছোৱালীবোৰৰ মাকৰ ঘৰত যিমানেই আলমাৰি নাথাকক, গডৰেজ নাথাকক, ছোৱালীবোৰৰ কাপোৰ সদায় বেগতে থাকে। মোৰো এয়া বেগতে কাপোৰ মই এনেধৰণেই থৈ দিছোঁ ডাইনিংখনৰ ওপৰত। তাতে ৰুমটোতে মই জোলনাখন লগাই লৈছোঁ, জাৰ্নিছে জোলনা নহ'লে নুশুৱে আৰু মায়ে বাৰ বাৰ সেই জোলনাখন ৰছী এডাল বান্ধি লৈছে, সেইডাল দি লৰাই থাকে, তেতিয়াহে তাই টোপনি যায় ভালকৈ। আৰু জোলনাখন যেতিয়াই নলৰে তাই সাৰ পাই যায়। 10 দিন থকাৰ পাছত গৈ মোৰ হাজবেণ্ডে আকৌ মোক লৈ আহিলে ঘৰলৈ। আহোঁতে আমি আগৰৰ বাগান এখনৰ মাজেদি আহিছিলোঁ। ইমানেই ধুনীয়া লাগিছিল পৰিৱেশটো। ইয়াত প্ৰায়বিলাক মানুহৰে ফেচবুকত ফটো দেখোঁ, অৱশ্যে মই নামিবলৈ নহ'ল, মাইনাই গৰমত বহুত অশান্তি কৰি আছিলে। থেংক ইউ মোৰ ভিডিঅ'টো চোৱাৰ বাবে, আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব। বাই।